খাই থাকিব দেই। গেছৰ বাৰ্ণাৰটো জ্বলাই লৈছোঁ আৰু কেৰাহীত পানী গৰম হ'ব দিছোঁ। এতিয়া পানীখিনিতে 1-1.5 চামুচ নিমখ দি দিছোঁ। পানীখিনি উতল আহিবলৈ দিম। যিহেতু পাস্তাত ভিতৰত নিমখটো সোমাই নাযায়, সেইকাৰণে এই পানী গৰম হোৱাতেই নিমখখিনি দিব লাগে। বিলাহীকেইটাৰ তলফালে এনেকৈ কাটি লৈছোঁ যাতে পিছত বাকলিখিনি এৰুৱাতে সহজ হয়। পানীখিনি গৰম হৈছে, এতিয়া পাস্তাখিনি দিছোঁ বইল হ'বলৈ। লগতে বিলাহীকেইটাও দি দিছোঁ। খিনি আমি সম্পূৰ্ণ বইল নকৰোঁ, 80 to 90% বইল কৰিব। খাই থাকিব দেই। তোমাৰ হোমৱৰ্ক চব খতম কৰিলানে? গুড গাৰ্ল দেই। বিলতে সেইটো গোৱা, বিলতে গোৱা, সেইটো লৈ ল, বিলতে গোৱা। বিলতে হালিছে ধুনীয়া ফুলনিত ফুলিছে ফুল, ফুলে ফুলে পখিলা উৰিছে, আনিছে নিনুৰে ফুল, গছৰে ডালতে ধৰিছে কৰিয়ে পোক পোকাই, দূৰ দূৰণিতে জুৰিতিয়া নাচিছে, দূৰ দূৰণিতে জুৰিতিয়া নাচিছে, জিৰি 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 গাই, নিজৰ মননিতে কেতেকী চৰে, নিজৰ মননিতে কেতেকী চৰে, পুখুৰী মাৰিছে বিলতে হালিছে ধুনীয়া পদুমি, ফুলনিত ফুলিছে ফুল, বিলতে হালিছে ধুনীয়া পদুমি, ফুলনিত ফুলিছে ফুল, বিলতে হালিছে ধুনীয়া পদুমি, ফুলনিত ফুলিছে ফুল। চেকনিয়ে পাস্তাখিনি কাঢ়ি লৈছোঁ। ৰ'বা আকৌ মইনা লচৰ বিলাহীকেইটা বাকলি গুচাই আদা নহৰুৰ লগত মিক্সিত মাৰি ল'ব লৈছোঁ। এইখিনি একবাৰ দেখাই দিয়া পিছত বিলাহী পিছা হৈ গ'ল,
মাংসখিনি হাৰ্ডিখিনি উলিয়াই সৰু সৰুকৈ কাটি লৈছোঁ। তেলখিনি গৰম হ'ল, এতিয়া পিঁয়াজখিনি দি দিছোঁ। তেন্তে ইয়াত মানে একো দিব নালাগে, তেনে অকণমান জলকীয়া দি দিওঁ, কাটি দিওঁ। ইমান দিছে, হৈ যাব। এয়া ভোট জলকীয়া কটা, বিলাহী পিচি থোৱাখিনি দি দিছে। মছলা দে, অকণমান লাল মিৰ্চ, গৰম মছলা, গৰম মছলা, জিৰা, লাল মিৰ্চ, হালধি, এই মছলাখিনি অলপ দেৰি সিজিবলৈ দিম। মাংসখিনি আন এটা কেৰাহীত ভাজি লৈ ইয়াত দি দিছোঁ। মায়ে ইমান মাংস নাখায় আৰু কিছুমান দি দিওঁ। পাস্তাখিনি দি দিছোঁ। আপোনালোকে ইয়াত অলপ টমেটো চচ, ৰেড চিলি চচ, চয়া চচো দিব পাৰে, 1 চামুচকৈ। টেষ্ট কৰোঁতে নিমখ কম পোৱাত আৰু অলপ নিমখ দিছোঁ।
হ'ল ন ৰেডি এয়া মছলা নিদিয়াকৈ মাইনাৰ বাবে ৰান্ধিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ' লগ পোৱা আশাৰে আজিলৈ ইমানতে বিদায় মাগিছোঁ শুভৰাত্ৰি